বিটিসি নিৰ্বাচনৰ আগমুহূৰ্তত হঠাৎ তৎপৰ হোৱা কোন এই ৰাজকুমাৰ পৃথিৱীৰাজ নাৰায়ণ দেৱনেছ বিটিসিত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচৰা এইগৰাকী পৃথিৱীৰাজৰ 21 বছৰ বয়সতে গঢ়িছিল কেইবা কোটি টকাৰ সম্পত্তি হাগ্ৰামা মহিলাৰীৰ লগতো আছে সুসম্পৰ্ক প্ৰেছমিট আৰু আৰটিআই যোগে ব্লেকমেইল কৰি ধন ঘটাৰ পৃথিৱীৰাজৰ মূল উদ্দেশ্য দৈনিক মদ্যপানত ৩০০০ টকা পৃথিৱীৰ দৈনিক চিগাৰেটত লাগে ৫০০ টকা পঞ্চতাৰকাযুক্ত হোটেলত বিলাসী জীৱন আছে বিলাসী গাড়ীও নাৰীৰ প্ৰতিও আছে পৃথিৱীৰ দুৰ্বলতা আছে বহু কেলেংকাৰীও টকাৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে এই পৃথিৱীৰাজ নাৰায়ণ দেৱনেছ কোন এই নেশ্যনেল হেৰিটেজ ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ পৃথিৱীৰাজ নাৰায়ণ দেৱনেছ 4.5 লাখ বিঘা ভূমিত বসবাস কৰা অজনজাতি লোকক উচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰিছিল এই পৃথিৱীৰাজ নাৰায়ণ দেৱনেছে অসংৰক্ষিত বেদখলকাৰীৰ ভিতৰত অধিকাংশই সন্দেহজনকভাৱে ভাৰতীয় নাগৰিক নহয় তেওঁলোকে ভাৰতীয় মূল হ'বই নোৱাৰে আজি এই 4.5 লাখ বিঘাত বসবাস কৰি থকা কমসে কম ক'ব গ'লে 3 লক্ষাধিক মানুহ হ'ব এই 3 লক্ষাধিক মানুহ অধিকাংশ লোকে আজি ভাৰতীয় মূলৰ নহয় উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত PIL দাখিল কৰিছিল পৃথিৱীৰাজ নাৰায়ণ দেৱনেছে অনুষ্ঠিত কৰিছিল সংবাদমেলৰ 2019 লোকসভা নিৰ্বাচনৰ দুদিন আগত সংসদ নৱসৰণীয়াৰ পৰা 1 কোটি টকালৈ সংবাদমেল অনুষ্ঠিত কৰি কি কৈছিল পৃথিৱীয়ে জানুৱাৰী 2019 এই তথ্য অনুযায়ী কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰিকে সামৰি কেৱল বিটিএডি যি নেকি এক হস্তম অনুসূচিত অঞ্চল এই বিটিএডিত 4 জিলাকে ধৰি 4.5 লাখ বিঘা ভূমি চৰকাৰী তথ্যভাৱে অবৈধ বেদখলকাৰী অসংৰক্ষিত বেদখলকাৰীৰ ভিতৰত অধিকাংশই সন্দেহজনকভাৱে ভাৰতীয় নাগৰিক নহয় তেওঁলোকে ভাৰতীয় মূল হ'বই নোৱাৰে আজি এই 4.5 লাখ বিঘাত বসবাস কৰি থকা কমসে কম ক'ব গ'লে 3 লক্ষাধিক মানুহ হ'ব এই 3 লক্ষাধিক মানুহ অধিকাংশ লোকে আজি ভাৰতীয় মূলৰ নহয় আৰু এতিয়া পৃথিৱীৰ ওলোটাখৰ এতিয়া অন্যৰ গাত নিজৰ দুখ জাপি দিয়াৰ চেষ্টা পৃথিৱীৰাজৰ গতিকে এনে লম্পটৰ পৰা সাৱধান